চাওক আজি তাৰিখত ৰাইজৰ কথা সকলোৱে দেখিছে। কোনে ক'ব যে ন্যায় দিয়া গ'ল? জুবিন গাৰ্গে পৰিয়ালে ক'ব লাগিব এইখিনি কথা। মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিব নেকি? মুখ্যমন্ত্ৰীৰ কাম হ'ল যে তেখেতৰ আৰক্ষীসকলে যি চাৰ্জ লগাইছে সেই চাৰ্জটো পিছত গৈ আদালতত তেওঁলোকে প্ৰমাণ কৰিব লাগিব। কিবা কাৰণত তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিলে তেতিয়া মুখ্যমন্ত্ৰী বিফল হ'ব। আদালতত জাজে মুখ্যমন্ত্ৰীৰ কথাবোৰ নুশুনে। জাজে চাব এভিডেন্স, জাজে চাব প্ৰচিজাৰ, জাজে চাব গাইডলাইন্স, তেতিয়াহে গৈ কনভিকশ্যন হ'ব। যেতিয়ালৈকে কনভিকশ্যন নহয়, মুখ্যমন্ত্ৰী আগৰ পৰাই নিজকে চাৰ্টিফিকেট কিয় দিছে? তেওঁ কি ভাবে যে অসমৰ মানুহ আদালতৰ বাবে অজ্ঞাত নেকি? আইনী প্ৰক্ৰিয়াৰ বাবে আমি অজ্ঞাত নেকি? আমি নাজানো নেকি যে কেনেদৰে কেতিয়াবা পুলিচে ভালদৰে ইনভেষ্টিগেশ্যন নকৰিলে গোটেই কেছটোৱে ফেইল হৈ যায়। তো মুখ্যমন্ত্ৰীৰ কামটো হ'ল নিজকে চাৰ্টিফিকেট দিয়া আগতে বাৰম্বাৰ আজি তেওঁলোকে মিডিয়াত আহি আবুল তাবুল কথা কোৱাতকৈ অসম আৰক্ষীক সম্পূৰ্ণভাৱে সহায় কৰক, যাৰ ফলত তেওঁলোকে এটা ফুল প্ৰুফ ৱাটাৰ টাইট কেছ বনাব পাৰে আৰু কোৰ্টৰ ভিতৰত এই অভিযুক্তসকলক কনভিকশ্যন হ'ব। এতিয়ালৈকে জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা আমি প্ৰমাণ নাপাওঁ যে তেওঁলোকে ন্যায় পালে। তেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে এইখিনি কথা কোৱাটো ইম্বিচিয়ৰ হৈছে, চাইল্ডিছ হৈছে আৰু তেওঁৰ মনৰ ভিতৰত কিবা বেলেগ এটা চিন্তা তেওঁ কৰি আছে, তাৰে আমি উমান পাইছোঁ। আমাৰ দাবী স্পষ্ট, আমি ন্যায় বিচাৰিছোঁ। আমি জুবিন গাৰ্গৰ আদৰ্শ জীয়াই ৰাখিবলৈ বিচাৰিছোঁ। আমাৰ ৰাইজ আজি হতাশ হৈ আছে। আমি তেখেতৰ ঘাবৰ ওপৰত মৰহম লগাবলৈ বিচাৰিছোঁ আৰু আমাৰ ফালৰ পৰা এটাহে আহ্বান কি যেতিয়া এই ৰৈ ৰৈ বিনালৈ চিনেমাটো ৰিলিজ হ'ব, আহক জুবিনদাৰ যি এটা সপোন আছিলে যে অসম চিনেমা জগতটো এটা শক্তিশালী স্থানলৈ লৈ যোৱা, আহক আমি মিলিজুলি জুবিনদাৰ অসমৰ চলচ্চিত্ৰ জগতলৈ যে সপোন আমি এই চিনেমাৰ যোগেদি বাস্তৱ কৰি দিওঁ।